হেল্ল' অসমীয়া বন্ধুসকল, আমাৰ অসমৰ বাবে আহি গ'লোঁ মই পাবজিত আহি গ'লোঁ মই। অ'কে, প্লিজ চেনেলটো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আপোনালোকৰ বাবে আনিলোঁ মই এনে সৰু সুৰা আৰু কোঠাটো মানে এনেকৈ তিনিটা নাম চিয়ে এটা দুটাক মাৰি কিনে নিজেও মৰি যাওঁ আৰু কোঠাটো বুজছে না নাই। সেয়েহে তুই আৰু ক'ত পলাব গৈছা? বেছি বকা বকি নকৰবি দে ভাই। বঢ়িয়া। এনেই গুলি মাৰি কিনে মাৰিব পাৰোঁ নেকি বাৰু। আপোনালোকে কেনেধৰণৰ ভিডিঅ' চাব খোজে তাত দিলেও ইয়াত আমি আমাৰ হেমন্ত ছাৰৰ কপি কৰাৰ বাবেও আমি ভিডিঅ' বনাওঁ। লগতে আমি তাৰমানে পাবজিটোতো আৰু ক'বই নালাগে, এইটোতো মোৰ ফেভৰেট গেম হয় আৰু বহুত ভালো পাওঁ। তাৰ বাবে মই দুয়োটাই আমাৰ হেমন্ত ছাৰৰ কপিটোও দিওঁ আৰু আপোনাৰ পাবজি ভিডিঅ'বোৰক আপডেট কৰি আছোঁ। আপোনালোকৰ ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো, আৰু যদি আৰু আগত এনেকুৱা ভিডিঅ' চাব খোজে তেনেহ'লে চেনেলটোৰ লাল ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি দিব, জোৰকৈ নিদিব দেই। আৰু যদি আপোনালোকে যদি যাদু চাব খোজে তেনেহ'লে জোৰকৈ টিপি দিব, লাল বটনটো ক'লা হৈ যাব। এয়া চাওক, আহো আমাৰ হেমন্ত ছাৰ আমাৰ গেমৰ ওচৰত। অকণমান আপোনালোকে হেমন্ত ছাৰৰ কমেণ্ট্ৰি শুনিব খোজে নেকি? এয়া আমাৰ হেমন্ত ছাৰ এতিয়া অকণমান কমেণ্ট্ৰি কৰিব। ছাৰ প্লিজ কমেণ্ট্ৰিটো কৰক অকণমান। কমেণ্ট্ৰিটো কৰক আপুনি অকণমান। আপোনাৰ কুৱলা মাতটো অকণমান শুনাই যাওক। মোৰ আজি বিশেষ ক'বলগীয়া নাইতো, তুমি ভিডিঅ'টো বনাই থাকা। মোৰ DSLR কেমেৰাটো মই ফিট কৰিব আছে ন। আজিতো আমাৰ হিমন্ত নহয় আপোনাৰ পৰা মই এইটো ৰ'বাহে বিচাৰোঁ, মানে মোক মাৰি দিলে ৰ'বা। মানে আপুনি পাবজিৰ বিষয়ে কি ক'ব খোজে সেইটো মই জানিব খোজোঁ। অকণমান কওক। নাই মোৰ পাবজি নেখেলোতো, ফ্ৰী ফায়াৰ। আপুনি ফ্ৰী ফায়াৰ ভাল আজি পায়। ভিডিঅ'টো যে আমাৰ ডেকা ডাঙৰীয়াই ইমান কষ্ট কৰি বনাই আছে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো আপুনিয়ে কওক ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি টিপি দিলে দুখ পাবতো। বন্ধুসকল, ইয়াৰ পৰা যাব লাগে নেকি এতিয়া? নেমাৰিবা দেই ভাই, নেমাৰিবা। বহুত কষ্ট কৰি আহিছোঁ ইমান দূৰলৈ, গাড়ীত তেল ভৰাবলৈ পইচাও নাই, আন এখনৰ গাড়ী চুৰ কৰোঁ বাৰু। নাই, কথাটো এনেকুৱা, ওপৰেদি প্লেন উৰি আছে, তলেদি গাড়ী যাই আছে। ওপৰৰ পৰা আমাৰ চাধাৰ টেমা পেলাইছে, আমি চাধা খাবলৈ যাই আছোঁ।
হয় বাৰু। এতিয়া চূণ ক'ত পাওঁ সেইটোৱে আমি খুজিছোঁ কি চূণত টেমালৈ কোনে আহে বাৰু? নাই একো কৰা নাই, মই ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ আকৌ। অকণমান কমেণ্ট্ৰি দি গেমটো খেলি আছোঁ, আনন্দ লৈ আছোঁ। এ ভাই সাদা চূণ সাদা চূণ সাদা চূণ চূণ সাদা চূণ সাদা চূণ সাদা। ইয়াত এটা কুকুৰে শুঙিছে যেন লাগিছে। ভক ভক কৰা নাই কিয়? অকণমান গুলি চুলি মাৰা বাৰু। আমাৰ হাতত গৰজা আছে নহয়, আহা তুমি অপেনত আহা, তোমাক একদম বিৰি খুৱাই দিম বাৰু। শ্লিপিং ভাতৰ হুইচেল হৈ গৈছে, এতিয়া বোমাৰ হুইচেল আহিব। লাহেকৈ বাচি গৈছা। আপুনিতো আৰু হাগি দিলে নেকি? ক'ত গ'ল আপোনাৰ বন্ধুসকল, ক'ত গ'ল? আপোনাৰ বন্ধুসকল ক'ত গ'ল? আহিছে আপোনাক বচাবলৈ আহিছে। এই লুকাই আছ ইয়াত। জুবিনদাৰ খেলি আছে নেকি বাৰু? নাই কথাটো মানে এনেকুৱা নহয়, এই পাবজিটো বেন হ'লেতো আমাৰ নিচিনা ল'ৰা ছোৱালীৰ কি যে হ'ব। মইতো বহুত চিন্তাত পৰি গৈছিলোঁ বাৰু পাবজি বেন হ'ব বুলি। কথাটো মানে তেনেকুৱাই, তুমি আৰু বাগৰি কলৈ যাই আছা? আধা ৰাস্তাতে মৰি যাবা চাবা। দৌৰা দৌৰি খেল খেলি আছা। তুমিও হৈ পৰিলা। বন্ধুসকল আৰু ৰাইজসকল, আপোনালোকে ক'ত দেখিছে এনিমিটো? মোক অকণমান ক'বনে? সেইটো কিমান দৌৰিছে বেচেৰা, কিমান দৌৰিছে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল। আমাৰ অসমীয়া ভাইসকল, অসমীয়া ল'ৰাক ছাপোৰ্ট কৰা। প্লিজ ছাবস্ক্ৰাইব। If you like my video, please subscribe my channel.
আৰু আমাৰ হেমন্ত ছাৰো আছে নহয় আমাৰ লগত। কথাটো মানে এনেকুৱা, এই পুতলাবিলাক দেখিলে মোৰ বহুত ভয় লাগে মৰিবলৈ, কি ময়ো কি পুতলা হৈ যাম নেকি। তাৰ বাবে প্লিজ 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 কৈছোঁ, প্লিজ মোক পুতলা হোৱাৰ আগত ছাবস্ক্ৰাইব আৰু লাইকটো কৰি দিব। এই তই আৰু কিয় মৰিবলৈ আহিছ ইয়াত? অঁ, সোমাই গৈছা নেকি? অকণমান ओ भैया बम फेंकता है। मजा आ गया मामू, একদম ভাল লাগিছে, একদম ভাল লাগিছে মোৰ, বহুতে ভাল লাগিছে। আমি যে এত খুশি হয়েছি যে আমি কি বলবো। ओ भैया अभी तो गाड़ी चलाना सीखा है, अभी गोली चलाना नहीं। মানে পাছত টাপলাত গুলি মাৰিব নাপাহৰা তোমালোকে, পিছৰ পৰা মাৰিবলৈ বহুত শিকিছ। ৰ'বা, তোমালোকে বম দিছা, ময়ো এটা দিওঁ, যাত্ৰাটো কৰোঁ বাৰু। क्रोचालेरिया के भाई, भाई मेरे ग्रोजा जादू। भाई मेरे क्रोचालेरिया के, भाई मेरे অকণমান টেনশ্যন লাগি গৈছে মোৰ। এনেকুৱা কষ্ট নিদিবা, জল্দি বাহিৰত আহি যোৱা আৰু এটা টেবলেট খাই যোৱা। নেক্সট ভিডিঅ' আপোনালোকক মই দিম, আপোনালোকক চেনচিটিভিটিৰ ওপৰত। লুকাই লুকাই কিমান খেলিবা, আহা অকণমান বাহিৰৰ পিনে। বহুত টাইমৰ পৰা লুকাই আছিল ৰজাটো লৈ। হ'ব দিয়া, ভিডিঅ'টো ৰাখি দিম বুলি ভাবিছোঁ, যিটোনে নাই। নহ'লে এই দুটা মানুহ থাকিলে মোৰ এনেও অকণমান বেছি ভয় লাগে। নাই, ভয় লগা কথাটোতো মানিছোঁ, কিন্তু এনেকৈ আৰু বাহিৰত আহিলে আৰু ভয় লাগিব নেকি মই ভিতৰত থাকিলে? এতিয়া চিকেন ডিনাৰটোতো হৈ গ'ল বাৰু। থেংক ইউ ফৰ ৱাচিং।